guys, welcome to my channel Deepika Vikas Vlog. মানে ভালাৰাছৰ সেকেন্ড ব্লগ হয় আৰু এতিয়া আমি গৈ আছো কাশী বিশ্বনাথ মেইন মন্দিৰটো। এতিয়া ইভিনিং হয়, ইভিনিঙৰ কেনেকুৱা মানে পৰিস্থিতি হয় আৰু ইমান ভিৰ মানে এতিয়ালৈকে মানে গৈ পোৱাই নাই। এতিয়া অলৰেডি আমি খোজকাঢ়ি অহা 1 ঘণ্টাৰ ওপৰ হ'ল। আধা ৰাস্তা গাড়ীত আহিছোঁ আৰু তাৰপৰা মানে এইফালে গাড়ী নাহে, তো সেইটো কাৰণে খোজকাঢ়ি আহিব লাগে। 1 কিলোমিটাৰ বুলি কৈছিলে, বাট এতিয়ালৈকে খোজকাঢ়িয়ে আছোঁ কিন্তু গৈ পোৱাই নাই। এনেকুৱা ভিৰ মানে আপোনালোকক মই দেখাই আছোঁ গোটেইখিনি। আৰু এইটো ভিডিঅ'ৰ আপুনি মৰ্ণিং ভিউ পাব। তো এতিয়া হ'ল ইভিনিং ভিউ। কাশী মন্দিৰৰ ইভিনিং ভিউ কেনেকুৱা হয় চাবলৈ কাৰণে। এয়া হৈছে কাশী মন্দিৰত দিবলৈ পৰা ফুল। এটা গাজৰত 5 টকা। ফাইনেলি চাগে পাম আৰু নাজানো আৰু কিমান দূৰ আছে। তো এইখিনি এতিয়াৰ পৰা ফুলৰ দোকানবোৰ ষ্টাৰ্ট হৈছে আৰু তো সেইটো কাৰণে ভাবিছোঁ আৰু বেছি দূৰ নহ'ব চাগে মন্দিৰলৈ। তথাপিও কিমান ভিৰ দেখিছেনে, চাৰিওফালে কেৱল মানুহ আৰু কিমান দূৰ আছে নাজানো, বাট গৈ আছোঁ। এতিয়া মন্দিৰত চৰাবলৈ এয়া ফুল লৈ লৈছোঁ। এইফালে ফুল আৰু এইফালে মন্দিৰ আহি পাই গৈছোঁ। এতিয়া গৈ আছোঁ। আজি মোৰ লগতে আপোনালোককো কাশী মন্দিৰ দৰ্শন কৰাই দিওঁ। ব'লক ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। যদি কাশী মন্দিৰ দৰ্শন কৰিবলৈ মন আছে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এটা মন্দিৰ কি লগা কথা, ইয়াতে বোলে মোবাইল নিব নোৱাৰি, মোবাইল এতিয়া জমা থৈ যাব লাগিব। কি কৰোঁ এতিয়া, ভিডিঅ'টো বনাবলৈ। আৰু ফাইনেলি আমি মানে একদম কাশী বিশ্বনাথ বাবাৰ মন্দিৰ দৰ্শন কৰিলোঁ, কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ। কাৰণে বেয়া লাগিছে বাৰু, কাৰণ কিয় তাত কোনোপধ্যে মোবাইল কেমেৰা মানে একো নিয়া পাৰ্মিশ্যন নাই। তো কাৰণে বেয়া লাগিছে, মই দেখাব নোৱাৰিলোঁ। কেতিয়াবা যদি আপোনালোকে পাৰে আহিব, বহুত ধুনীয়া হয় মন্দিৰটো আৰু মানে চাবলগীয়া হয় আৰু মন্দিৰটো বহুত ধুনীয়া। মানে কি ক'ম আৰু, মই ক'বলৈ ভাষাই নাই। আপোনালোকে যদি কেতিয়াবা পাৰে একদম আহিব মানে চাবলৈ। আৰু ইয়াতে মানে কেশৰীয়া গানবোৰ হৈছিলে সেইখিনি জেগাখিনি যদি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ, নোৱাৰিলোঁ। ভিডিঅ' আপোনাৰ মানে কি ঘাট আছিলে, মণিকৰ্ণিকা ঘাটলৈকে গৈ আছোঁ। তাত দেখাম বুলি ভাবিছোঁ, যদি আকৌ তাতে কি হয় নাজানো আৰু। গৈ আছোঁ বাৰু এতিয়া, যদি পাৰোঁ নিশ্চয় দেখাম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এইবিলাকখিনি ভিডিঅ' কৰিব পাৰিলোঁ হেঁতেন। বেছি যাবি এইখিনিকে যাওঁ।
ফাইনেলি মানে মন্দিৰ দৰ্শন কৰি পূজা দি আহিলোঁ আৰু মৰ্ণিং আমি 10টা বজাৰ পৰা এইকেইটা বাজি 3:30 বজা মন্দিৰৰ ভিতৰৰ পৰা ওলাইছোঁ। এনেকুৱা দীঘল লাইন আছিলে মানে বা কি ক'ম আৰু মন্দিৰটো ইয়ালৈকে দেখাব পাৰি। ইয়াৰ আগত মোবাইল নিদিয়ে মোবাইল ভিতৰলৈ নিবলৈ, সেইটো কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। সেইখিনিলৈকে মোবাইলটো আনিব পাৰি ইয়াৰ ভিতৰত। বেয়া লাগিছে আৰু দেখাব নোৱাৰিলোঁ আপোনালোকক। 10:30 পৰা 3:30 বজালৈকে বহুতখিনি মানে আৰু আপোনালোকে একদম কেতিয়াবা যদি বানাৰস আহে কাশী বিশ্বনাথ মন্দিৰ চাব, বহুত ধুনীয়া মন্দিৰ, বহুতেই ধুনীয়া মানে ইমান ভাল লাগিলে গৈ পেলাই একদম বজাৰ কেনেকুৱা হয় আৰু ইমান ভাল লাগিছে মানে বজাৰ কৰি কি ক'ম আৰু আপোনালোকে বহুত শ্বপিং কৰিব পাৰিব। মই অলৰেডি অলপ সৰু সুৰা বস্তু কিনিছোঁ, কি কিনিছোঁ দেখাম বাৰু পিছত, কিন্তু মানে বহুত ভাল লাগিছে বজাৰ কৰি। বহুত কম দামত মানে বহুত ভাল বস্তু পাব মানে কাৰণে আপোনালোকে যেনেকৈ হ'লেও এবাৰ বানাৰসত আহিব, মন্দিৰ দৰ্শন কৰিব পাৰিব, লগতে শ্বপিঙো কৰিব পাৰিব। আৰু এয়া হৈছে বানাৰসী খাৰু, 20 টকা। যি খাৰুৱে লয় চব 20 টকা। পানী বঢ়াৰ কাৰণে এতিয়া মন্দিৰৰ ভিতৰত যাব নোৱাৰি। मुझको इतना बताए कोई, कैसे तुझसे दिल ना लगाए कोई। আৰু আমি আহি পালো এতিয়া रब्बा ने तुझको बनाने में कर दी है हुस्न की खाली तिजोरियां, काजल की सियाही से लिखी है तूने जाने कितनों की लव स्टोरियां। केसरिया तेरा इश्क है पिया, रंग जाऊं जो मैं हाथ लगाऊं जिंदगी सारा तेरी फिक्र में, रैन सारी तेरी खैर मनाऊं। शिवा, ईशा का मतलब जानते हो तुम? पार्वती। अब शिवा का साथ पार्वती नहीं तो कौन देख? पतझड़ के मौसम में भी